ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকক সুপ্ৰভাত জনাবলৈ যাইছোঁ। আৰু দুইটা আহি পালে বেৰৰ পৰা আৰু এইটো দেখিছেনে আমাৰ নতুন এটা সৰু পোৱালি হৈছে এইকেইদিনতে মানে জানুৱাৰীৰ ফাৰ্ষ্ট উইকত হৈছিলে আৰু মায়ে এইফালে গাই খীৰাই আছে আৰু দেউতাই চুঙা চাউলৰ কাৰণে বাঁহ কাটি আছে। তাৰপিছত এওঁ গ'ল নহয় উৰুকাৰ বজাৰ কৰিবৰ কাৰণে ছাগলী মাংস লগতে লৈ আহিলে গাহৰি আৰু দেউতাই মাংস নাখায় সেইকাৰণে দেউতাৰ কাৰণে আমি আগদিনাখনেই মাছ লৈ গৈছিলোঁ আৰু এতিয়া তেওঁ চাফা কৰাত লাগি গৈছে। আৰু ভোগালী বিহুৰ মানে উৰুকাৰ দিনাখনটো খুবেই ভাল লাগে কাৰণ খোৱাৰে বিহু খোৱাৰে আয়োজন সেইদিনাখন আৰু আমি পিঠা পনা আগদিনাখনেই বনাই থৈ দিছিলোঁ। উৰুকাৰ দিনা পিঠা পনা বনোৱা নাই, অকল চুঙা চাউল মায়ে পুৰিছে। তাৰ পাছত এইফালে মায়ে চুঙা চাউল পুৰি থাকোঁতে আমি যোগাৰ কৰিছোঁ খৰিকাত দিয়া গাহৰি। মানে গাহৰি পুৰি খোৱাৰ মজাই বেলেগ বিহুৰ দিনাখন। আৰু এইফালে গাহৰি পোৰা হৈ গ'ল, লগতে দিছোঁ কেঁচা পিঁয়াজ, ধনিয়া, কেঁচা জলকীয়া আৰু বিলাহী। তাৰপাছত অলপ নিমখ আৰু নেমু আটি দিছোঁ। খাবৰ কাৰণে সঁচাকৈ ইমান টেষ্ট লাগে গাহৰি পোৰা। বছৰৰ এই ভোগালী বিহুতেই পথাৰৰ পৰা ধান কটা হয়, নতুন চাউলো ওলোৱা হয়, সেইকাৰণে এই বিহুটোতেই ভোগ কৰা হয় আৰু যিমান পাৰে মানুহে মাছ মঙহ যোগাৰ কৰে হেঁপাহ পলুৱাই। আমিও যোগাৰ কৰিলোঁ, লগতে গাহৰি গ্ৰেভি বনালে। তাৰপাছত বনাব লৈছোঁ ছাগলী মাংস আৰু ছাগলী মাংসখিনি বহুত তেল আছিলে সেইকাৰণে মাটিমাহৰ দালিৰ লগতো ছাগলীৰ তেল বনালে। এতিয়া বনাব লৈছে ছাগলী মাংসৰ তেল মাটিমাহৰ দালিৰ লগত আৰু তেলখিনি আগতে গৰম পানী তিয়াই থৈ দিছোঁ অলপ সময়। তাৰপাছত পিঁয়াজ নহৰু দি ভালদৰে ফ্ৰাই হোৱাৰ পাছত দালিখিনি বইল কৰা দালিখিনি তেলখিনি দি তেল মাৰিছোঁ আৰু এইফালে আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল মাটিমাহৰ দালি আৰু ছাগলী মাংসৰ তেল। আৰু মই যিহেতু আজি লাৰিব নোৱাৰোঁ সেইকাৰণে ভিডিঅ'কে বনাই আছোঁ। তাৰপাছত খানা ৰেডি আৰু সকলোৱে আমি এনেদৰে জুই শালতে বহি ভাত সাজ খালোঁ। আজিলৈ ইমানেই, এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাচিং।